নমস্কাৰ বন্ধুসকল আজি এটা নতুন কাহিনী লৈ আকৌ আহিলো মই আপোনালোকৰ মাজলৈ আজি আপোনালোকক মই কম কাছ আৰু ঈগলৰ কাহিনী এখন বিলত এটা কাছ আছিল সেই কাছটোৰ ঈগল এটাৰ সৈতে বৰ মিতিৰালি আছিল যেতিয়া ঈগল চৰাইটোৰ বিলখনৰ ওপৰেদি উৰা মাৰি যায় তেতিয়াই এবাৰ হলো বিলত থকা কাছটোৰ সৈতে মনৰ কথা পাতে ৰং ধেমালি কৰে এনেকৈ সিহঁতৰ বন্ধুত্ব ক্ৰমে গভীৰ হ'বলৈ ধৰিলে কিন্তু ঈগল চৰাইটোৱে আকাশত উৰি ফুৰা দেখি কাছৰো আকাশত উৰিবৰ খুব মন গ'ল এদিনাখন কাছই ঈগলক অতি কোমল মাতেৰে ক'লে বন্ধু মোৰ তোমাৰ নিচিনাকৈ আকাশত উৰি ফুৰিবৰ মন গৈছে মোৰ এই হেঁপাহ তুমি পূৰ কৰিবানে কাছৰ কথা শুনি ঈগল চৰাইটোৰ কিছু আচৰিত হ'ল আৰু কাছক ক'লে বন্ধু মোৰ দৰে তোমাৰ ডাঙৰ ডাঙৰ ডেউকা নাই গতিকে তুমি আকাশত উৰাৰ আশা নকৰিবা কাৰণ মই যেনেকৈ তোমাৰ দৰে পানীত ডুব মাৰি সাঁতুৰিব নোৱাৰোঁ ঠিক তেনেকৈ দুখন পাখি অবিহনে তুমিও আকাশত উৰিব নোৱাৰা আৰু তুমি যদি আকাশত উৰিবলৈ যোৱা তেতিয়া ওপৰৰ পৰা পৰি তোমাৰ মৃত্যুহে হ'ব কিন্তু কাছই কোনো মতে ঈগলৰ কথা নুশুনিলে সি ঈগলক ক'লে নহয় বন্ধু তেনেকৈ নক'বা তুমি মাথোন ঠেং দুটাৰে খামুচ মাৰি ধৰি মোক আকাশৰ বহু ওপৰলৈ তুলি নিয়া আৰু তাৰ পৰা এৰি দিবা তেতিয়া মই নিজে অনায়াসে উৰিব পাৰিম এনেকৈ কাছটোৱে ঈগলক আকাশলৈ উৰুৱাই নিবলৈ কোৱা কথাটোত ঈগলটোৱে সহজে মানি ল'বলৈ টান পালে কিন্তু একেটা কথাতে কাছটোৱে লাগি থকাত ঈগলটোৱে উপায় নাপাই কাছটোক আকাশলৈ উৰুৱাই নিবৰ কাৰণে ৰাজি হ'ল সেই উদ্দেশ্যে এদিন ঈগলে তাৰ শক্তিশালী দুয়োটা ঠেঙেৰে কাছটোক খামুচ মাৰি ধৰি আকাশলৈ উৰুৱাই লৈ গ'ল এইদৰে উৰি গৈ গৈ সিহঁত আকাশৰ বহু ওপৰ পালেগৈ তেতিয়া ঈগলে কাছক ক'লে বন্ধু এতিয়া তুমি নিজে উৰিবলৈ চেষ্টা কৰা মই তোমাক এৰি দিম এই বুলি ঈগলটোৱে কাছটোক এৰি দিয়াৰ লগে লগেই কাছটো তললৈ সৰি পৰিল আৰু তলত থকা পাহাৰৰ শিলত মুখ থেকেচা খাই মৰি থাকিল ইয়াকে কয় নহয় অহংকাৰেই পতনৰ মূল কাছই অহংকাৰ কৰি আকাশত উৰিবলৈ যোৱাৰ প্ৰতিফল নিজে পালে ধন্যবাদ